আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৰূপান্তৰ শিল্পী সন্মান ২০১৭। নগাঁৱৰ অন্যতম সাহিত্য সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰূপান্তৰে বিগত বৰ্ষৰ দৰে এইবেলিও ঘোষণা কৰিলে ৰূপান্তৰ শিল্পী সন্মান। আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে ৰূপান্তৰৰ প্ৰধান সম্পাদক গৌৰাংগ বৰাই জানিবলৈ দি কয়, অসমৰ সাংস্কৃতিক ক্ষেত্ৰত অৰিহণা যোগাই অহা অসমৰ বৰেণ্য শিল্পীসকলক সন্মান প্ৰদানৰ উদ্দেশ্যে প্ৰতি বছৰে আগবঢ়াই অহা ৰূপান্তৰ শিল্পী সন্মান এইবেলিও প্ৰদান কৰা হ'ব বিশিষ্ট নাট্যকাৰ পৰিচালক অজিত বৰঠাকুৰক। আনহাতে অসমৰ এমেচা নাট্য ক্ষেত্ৰৰ বিশিষ্ট সংগীত পৰিচালক তথা ধাৰাবাহিকৰ সংগীত পৰিচালক দীপ শৰ্মাক প্ৰদান কৰা হ'ব ৰূপান্তৰ নটসংগীত সন্মান। ক্ৰীড়াৰ ক্ষেত্ৰত ৰূপান্তৰ সন্মান আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় খেলুৱৈ স্বৰ্ণলতা শইকীয়াক। ইফালে এই বৰ্ষৰ পৰা প্ৰদান কৰিবলৈ লোৱা প্ৰয়াত কুকিল চক্ৰৱৰ্তী সুৰণি চলন্ত অনুপ্ৰেৰণা বঁটা প্ৰদান কৰা হ'ব যুৱ অভিনেতা মৌচম বৰাক। ৪৫ বছৰ তলৰ শিল্পীসকলক উৎসাহিত কৰিবলৈ প্ৰয়াত কুকিল সুৰণি চলন্ত বঁটা প্ৰতি বছৰে প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। এই সন্মানটি অহা ২০ জানুৱাৰী তাৰিখে নগাঁও নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত সন্ধ্যা ঠিক ৫:৩০ বজাত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। উক্ত সন্ধ্যাটি ৰূপান্তৰৰ শিল্পীসকলে মঞ্চস্থ কৰিব ৩খনকৈ নাটক। উক্ত অনুষ্ঠানত সমূহ দৰ্শক ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। ২০১৭ আৰু লগতে কুকিল চক্ৰৱৰ্তী সুৰণি চলন্ত অনুপ্ৰেৰণামূলক বঁটা আমি আগবঢ়াম যুৱ অভিনেতা মৌচম বৰাক আমি এই বঁটা প্ৰদান কৰিম। অহা ২০ জানুৱাৰী সন্ধ্যা ঠিক ৫:৩০ বজাৰ লগে লগে নগাঁও নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত আমি সন্মানকেইটা প্ৰদান কৰিম আৰু সেইদিনাই ৰূপান্তৰৰ শিশু শিল্পীসকলে লগা যুৱ প্ৰজন্মই এক নতুন প্ৰচেষ্টা, তেওঁলোকে ৩খনকৈ নাটক তেখেতসকলে মঞ্চায়ন কৰিব। নাটককেইখন হৈছে গোহালি ঘৰৰ দূৰদৰ্শন অঞ্জন ভূঞাৰ ৰচনা নাটকখন শিশুসকলৰ নাটক। দ্বিতীয় নাটকখন হৈছে আমাৰ স্বনামধন্য নাট্যকাৰ জিতেন বৰাৰ উপলব্ধি আৰু তাৰ ৩ নম্বৰ নাটকখন হৈছে গৌৰাংগ বৰাৰ জীৱন জিন্দাবাদ। আমাৰ সকলো দৰ্শকলৈ মই এটি বিনম্ৰ অনুৰোধ, আহক ৰূপান্তৰে এক নতুন সংযোজন আজি আমি কাম কৰি আহিছোঁ বিভিন্ন সময়ত। ৰূপান্তৰৰ শিল্পীসকলক উৎসাহ প্ৰদান কৰক আপোনালোকে। নৱপ্ৰজন্মৰ এক নতুন চিন্তা আগত লৈ আমি ২০ জানুৱাৰী তাৰিখে নগাঁও নাট্য মন্দিৰত সকলো এক লগ হ'ম। আহক আমাক উৎসাহ দিয়ক। সকলোকে এই সংবাদ মাধ্যমৰ যোগেদি নিমন্ত্ৰণ জনালোঁ, এবাৰ আহক, এবাৰ চাওক, আমাক উৎসাহ